Hello everyone, welcome back to my channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো বৰ্তমান ভালে আছো। আজি মই আপোনালোকৰ বাবে এটা খুব ধুনীয়া অসমীয়া চাটনিৰ ৰেচিপি লৈ আহিছো। যেটো আপোনালোকে ঘৰতে খুব কম সংখ্যক সামগ্ৰী ব্যৱহাৰ কৰি খুব সহজতে বনাব পাৰিব। গতিকে পলম নকৰি চাওঁ হকচোন আজিৰ চাটনিৰ ৰেচিপিটো বনাবলৈ কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব। চাটনি বনাবৰ বাবে মই লৈছো ৰঙালাওৰ গুটি অলপমান। এইখিনি দেখিছেনে মই খুব ধুনীয়াকৈ ধুই লৈছো। চাটনি বনাবৰ বাবে ব্যৱহাৰ কৰা ৰঙালাও গুটিখিনি সদায় পুৰত হ'ব লাগে। কুমলীয়া ৰঙালাও গুটি নলব। চাটনিৰ বাবে মই নিমখ লৈছো সোৱাদ অনুসৰি আৰু লগতে লৈছো এটা নহৰু মই বাকলিখিনি গুচাই লৈছো আৰু লগতে মই ধনিয়া গুটি লৈছো 1.5 চাহ চামুচ আৰু লগতে জিৰা গুটি লৈছো মই 1.5 চাহ চামুচ আৰু শুকান জলকীয়া লৈছো মই 6-7টা মান। এই সামগ্ৰীখিনি আপোনালোকে নিজৰ ইচ্ছা অনুসৰি আৰু সোৱাদ অনুযায়ী কম বেছি পৰিমাণে ল'ব পাৰে। চাটনি বনাবৰ বাবে প্ৰথমে মই ৰঙালাও গুটিখিনি ভালদৰে ভাজি ল'ম। মই ৰঙালাও গুটিখিনি ভাজিবৰ বাবে এখন পেন গৰম হ'বলৈ দিছো। মই এতিয়া গেছৰ ফ্লেমটো হাই কৰি থৈছো। যেতিয়া গুটিখিনি দিবৰ সময় হ'ব তেতিয়া মই কিন্তু ফ্লেমটো লো কৰি দিম। কিয়নো হাই হৈ থাকিব লাগিলে গুটিখিনি জ্বলি যোৱাৰ চান্স থাকে। এতিয়া পেনখন খুব ধুনীয়াকৈ গৰম হৈ গৈছে আৰু এতিয়া মই গেছৰ ফ্লেমটো লো কৰি লৈ পিনি ইয়াতে ৰঙালাওৰ গুটিখিনি দি দিছো আৰু এতিয়া এইখিনি মই লৰাই ভাজি থাকিম। মই ইয়াত তেল ব্যৱহাৰ কৰা নাই। আপোনালোকে ইচ্ছা কৰিলে ইয়াত অকণমান তেল ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই এনেদৰে বনাই ভাল পাওঁ সেইকাৰণে মই তেল যোগ কৰা নাই। ৰঙালাও গুটিখিনি আধা ভজা হৈ গৈছে। এতিয়া মই ইয়াতে নহৰু কেইফুটাও দি দিম। ৰঙালাও গুটিখিনি আধা ভজা হৈ গৈছে। এতিয়া মই ইয়াতে গুচাই লোৱা নহৰু কেইফুটা দি দিম আৰু এইখিনি খুব ভালদৰে লৰাই ভাজি থাকিম। এতিয়া মই এইখিনি নহৰুখিনিৰ কাষৰ অংশখিনি পুৰি যোৱালৈকে মই এনেদৰে ভাজি থাকিম লৰাই। এতিয়া লাহে এটা দুটাকৈ ৰঙালাওৰ গুটিসমূহ ফুটিবলৈ আৰম্ভ কৰিছে। ৰঙালাওৰ গুটিখিনি ভাজি থাকিলে যেতিয়া ফুটিবলৈ আৰম্ভ কৰে তেতিয়া গম পাব যে ৰঙালাওৰ গুটিখিনি সিজিব হৈছে। এতিয়া মই ইয়াতে জিৰা গুটি, ধনিয়া গুটি আৰু শুকান জলকীয়া কেইটাৰ সৈতে সোৱাদ অনুযায়ী নিমখ যোগ কৰিছো আৰু এইখিনিও খুব ভালদৰে ভাজি ল'ম মই। ধনিয়া, জিৰা গুটি আৰু জলকীয়া দিয়াৰ পাছত এইখিনি আৰু মাত্ৰ 10 ছেকেণ্ড মান ভাজিলে হৈ যায়। ইয়াতকৈ যদি বেছিকৈ ভজা হয় তেন্তে এইখিনি জ্বলি যোৱাৰ চান্স থাকে। সেয়েহে 10 ছেকেণ্ড মান ভাজিলেই গোটেইখিনি ধুনীয়াকৈ সিজি উঠিব। প্ৰায় 10 ছেকেণ্ডৰ পিছত এতিয়া মছলাৰ পৰা খুব ধুনীয়া গোন্ধ ওলাবলৈ ধৰিছে, অৰ্থাৎ এইখিনি খুব ধুনীয়াকৈ সিজি উঠিছে। এতিয়া মই এইখিনি ভালদৰে ঠাণ্ডা হ'বলৈ দিছো আৰু ঠাণ্ডা হোৱাৰ পাছতে এতিয়া মই এইখিনি মিক্সিৰ জাৰটোতে ভৰাই ভালদৰে পিচি ল'ম। গোটেই মিশ্ৰণখিনি জাৰটোত ভৰোৱা হৈ গৈছে। এতিয়া মই ইয়াত তেল বা পানী একো নিদিয়াকৈ এইখিনি খুব ধুনীয়াকৈ পিচি ল'ম। মোৰ চাটনিখিনি পিচা হৈ গৈছে। এইখিনি চাওকচোন খুব ধুনীয়াকৈ পিচ গৈছে। এই চাটনিখিনি প্ৰায় এসপ্তাহলৈকে এয়াৰটাইট কণ্টেইনাৰত ষ্ট'ৰ কৰি থ'ব পাৰে। আগতে যেতিয়া মই হোষ্টেলত আছিলোঁ তেতিয়া মায়ে ঘৰৰ পৰা এনেকুৱাকৈ চাটনি বনাই দি পঠিয়ায়। বহুত দিনলৈকে থাকে, খায়ো খুবেই ভাল লাগে। আপোনালোকে আজিৰ এই ৰঙালাও গুটিৰ শুকান চাটনিৰ ৰেচিপিটো কেনে পালে সেয়া মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু লগতে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটোও দবাই দিব যাতে ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনসমূহ পাই থাকে।